Assalamualaikum, নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল মামনি আছামিজ ব্লগ। সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু আহিলোঁ কালি, আকৌ আজি ওলালোঁ যাবলৈ এঠাইলৈ। ক'লৈ আপোনালোকে গেছ কৰক, ক'লৈ যাবলৈ ওলালোঁ। তো ৰেডি হৈছোঁ পূৰা, এইফালে বেডিং ৰেডি কৰিছোঁ আৰু ময়ো ৰেডি হৈ ল'লোঁ, পূৰা ড্ৰেছ কৰিলোঁ। এতিয়া যাবলৈ ৰেডি হৈছোঁ। ক'লৈ যাবলৈ ওলাইছোঁ পিছত কৈছোঁ আপোনালোকক চাই যাব ভিডিঅ'টো একদম শেষলৈকে। তো গাইজ এতিয়া গৈ আছোঁ। আমি আজি আহিলোঁ বাইকত, মই আৰু মোৰ হাজবেণ্ড দুটা, আৰু আমি এতিয়া আহি আছোঁ। ক'লৈ আহিছোঁ আপোনালোকে গেছ কৰক, আৰু ভিডিঅ'টো যদি শেষলৈকে চাই তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব আমি ক'লৈ আহিছোঁ। তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে, তো গম পাই যাব আপোনালোকে মই ক'লৈকে আহিছোঁ। ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আব উদুলি মুদুলি চৌপাশে ৰদালি আছুতীয়া মন কোঠাত আবেগৰে ধেমালি খুজি দুখুজি আগুৱা পিছুৱা অজানা ঘাটতে ভাহে মৰমৰে নাও নজনা ভাষাৰে কবিতা মোৰে প্ৰণয় উদুলি মুদুলি চৌপাশে ৰদালি আছুতীয়া মন কোঠাত আবেগৰে ধেমালি প্ৰতিটো কাদু চকুৰে আছুতীয়া বাটেৰে তো গাইজ এতিয়া আহি পালোঁ ঘৰত, আৰু আমাৰ বাচ্চা পাৰ্টি, এইফালে আমাৰ মাহী আম্মা আৰু মাই ডিয়াৰ হাজবেণ্ড, আৰু এইফালে ফুলৰ বাগিচা, আৰু আমাৰ একদম খাচ মেম্বাৰ, ঘৰৰ খাচ মেম্বাৰ। আহি পালোঁ ঘৰত, ফ্ৰেছ হৈ লওঁ, তাৰপিছত লগ পাইছোঁ সকলোকে। মই অহাৰ কাৰণে ঘৰৰ ওচৰৰ সকলোবোৰ আহি গ'ল, আৰু সকলো খোৱাত ব্যস্ত। গাইজ এতিয়া পূৰা ফ্ৰেছ হৈ ল'লোঁ, আলু কিবাকিবি খালোঁ, চাহ খালোঁ, ফল চল কিবাকিবি খালোঁ। তো এতিয়া বহিছোঁ অলপ দেৰি, আৰু এইফালে টিভি চলিছে, টিভি চাইছোঁ। এতিয়া বাজিলে টাইম দেখিছে কি নাই আপোনালোকে, আৰু মই আহিছোঁ মাৰ ঘৰত। আপোনালোকক কোৱাই নাছিলোঁ, তো এতিয়া কৈ দিলোঁ মই আহিছোঁ মাৰ ঘৰত। আম্মা বহি টিভি চাইছে, আৰু মই আছোঁ ব্লগ বনাই। তো এতিয়া চাই যাব একদম শেষলৈকে, আৰু মোৰ মাৰ ঘৰ মানে মোৰ ঘৰ আপোনালোকে দেখিব গোটেইখিনি, তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। গাইজ গুড মৰ্ণিং, আজি হয় নেক্সট ডে মৰ্ণিং, আৰু এতিয়া বহি আছোঁ মই, বৰষুণ হৈছে অলপ অলপ, আৰু আছোঁ মই এতিয়া মাৰ ঘৰত। আৰু মাৰ ঘৰত আহিলে একো কাম নাথাকে, সকলো জানে নিজৰ মাৰ ঘৰত আহিলে সকলো তাৰমানে বহিয়ে থাকে, কামে নাই, কিবা কিবি অলপ চলপ কৰে, ময়ো অলপ চলপ কৰিলোঁ, আৰু কৰা নাই বৰ্তমান, মই উঠিছোঁহে, উঠি কিনে বহি আছোঁ। তো ৰাতি কিবা কিবি আপোনালোকক দেখালোঁ অলপ চলপ, তো কি কৰিলোঁ দেখালোঁ, আৰু এতিয়া বহিছোঁ, আৰু দিনটো কি কৰোঁ আপোনালোকক দেখাম, আৰু আজি আমাৰ খাচ কোনোবা আহিব সেইটো আপোনালোকক দেখাম। তো চাই যাব আৰু ভিডিঅ'টো। এতিয়া মই নিজে থকা ৰুমটো চাফ কৰিব ল'লোঁ, আৰু ৰুমটো বহুত দিনৰ মূৰত আজি চাফ কৰি ভাল লাগিল, গোটেইবিলাক চাফ কৰিলোঁ। সদায়তো আম্মাই চাফ কৰে, আজি মই নিজে চাফ কৰিলোঁ। আৰু আমাৰ সৰু ৰুম হয়, সেইটো কাৰণে গাড়ীও ভিতৰতে থোৱা আছে।
গাইছ তো এতিয়া আহিছোঁ ফুৰিবৰ কাৰণে আৰু মই সৰু বাচ্চা হৈ গৈছোঁ ঘৰত আহি আৰু এইফালে পানী আৰু বাচ্চা পাৰ্টিৰ লগত ময়ো বাচ্চা সাগৰ পাগল পানী পানী সাগৰ পানীৰ সাগৰ বেক কেমেৰাৰে দেখাইছোঁ আজি ৰাতিপুৱা বৰষুণ দি সাগৰ হৈ গৈছে এইটো সেইফালেও আছে এটা ডাঙৰ সাগৰ এইফালেও আছে সাগৰ এইখন পাহাৰ নিজৰা এইটো নিজৰা জুম কৰিব পাৰিমনে এইটো দেখিছেনে আপোনালোকে নিজৰা বৈছে আপোনালোকে ভালকৈ দেখা নাই চাগে মই বঢ়িয়াকৈ দেখা পাইছোঁ একদম চাফ চাফ ক্লিয়াৰকৈ এইটো হৈছে সাগৰ আৰু সাগৰৰ পাৰত আমি কিন্তু সঁচাকৈ সাগৰ নহয় দেই কিন্তু বৰষুণে সাগৰ কৰি দিছে বাচ্চা পাৰ্টি এইটো আমাৰ বাচ্চা এটা সৰু আছিল পতাত ধেমালি চলে ৰে কৰে নুতি পচি এতিয়া আমি আহিছোঁ আম পাৰিবৰ কাৰণে এইফালে পাৰিছে আম আমাৰ ধুনু পাৰিছে আম আৰু আমিনা বাই আমি আহিছোঁ আম পাৰিবৰ কাৰণে বৰষুণ বতৰ তেতিয়া হ'লেও আম খাব মন গ'ল তো আহি গ'লোঁ খুৰী হয় আৰু আহি গ'লোঁ খুৰীহঁতৰ ঘৰত আম পাৰিবৰ কাৰণে তো আম পাৰিছোঁ আমাৰ ধুনু পাৰিছে আম এতিয়া আমখিনি পাৰি লওঁ আৰু তাৰে পিছত আপোনালোকক সকলোকে দেখাইছোঁ আৰু এইফালে আম কৰিছে তো আম বুটলিবলৈ আহিছোঁ আৰু মোৰ একদম হালত বেয়া হৈ গ'ল কাপোৰৰ আম খাম আমি আম একদম কাপোৰৰ অৱস্থা বেয়া হৈ গ'ল দে মোৰ পূৰা একদম বৰষুণ হৈছে ন তো ঘূৰি ফুৰিছোঁ একদম আৰু জানে মানে মই ঘৰত আহিলে বাচ্চা হৈ যাওঁ দে বাচ্চাৰ লগত তো তাত থাকিলে চিন্তা হৈ থাকোঁ ঘৰত আহিলে বাচ্চা হৈ যাওঁ ডাঙৰ ডাঙৰ আম পাৰিব লাগিছিল সিডালত সৰু সৰু হৈছিল আমাৰ লগত যোগদান কৰিছে এখেতে হাই পিছফালে আপোনালোকে দেখিছে চাগে এইটো হৈছে আমাৰ গাঁৱৰ নদী আৰু ইয়াত চলি আছে এতিয়া বৰ্তমান নাও আৰু নাও চলাইছে সেইফালে দেখিছে কি নাই আৰু এইটো হৈছে আমাৰ নদী আমাৰ গাঁৱৰ আমাৰ চুনু আৰু এইফালে নদী এতিয়া আমি আম পাৰি লৈ আহিলোঁ আৰু এইফালে সেয়া আমৰ বাকলি গুচাইছোঁ এতিয়া বাকলি গুচাই লওঁ তাৰপিছত খাম আৰু আপোনালোককো দেখাম তো চাই থাকিব পূৰা আমি খাম আপোনালোকে উপভোগ কৰক আৰু তো গাইছ আপোনালোকৰ যদি আম খাওঁ লাগে তেতিয়াহ'লে আমাৰ ঘৰত আহিব পাৰে আমাৰ ঘৰত বহুত আমৰ গছ আছে আৰু আহি আম পাৰি খাব পাৰে চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাক দাৱৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসী
চমকো উশাহৰে গহনত তোমাৰে তো গাইজ এতিয়া আমি খেলিছোঁ আন্তাক্ষৰী আৰু খেলি আছোঁ আৰু আপোনালোকে চাই থাকক নাগাৰা বুকুতে বাজে নাগাৰা কেতিয়া তোমাকে দেখা পাও কজলা কজলা তোমাৰ বিচকুতে মৰমৰ বিচাৰি পাও পাও অদি আছে কে নাই অদি আছে आज मेरी यार के साथ नहीं आ ना वे और जी की गाना हम चेस ए আন্ধাৰ হৈছে পাকা মই নাচনো চাওক আন্ধাৰ হৈছে হেৰি নকৰিবি না এফালে পাৰে कर दिए মৰিম নেকি হে অমিতা গছৰ কুকুলা ঠাৰি সৰু থাকোঁতে সাজিলে বিৰি হুপি হুপি খাওঁ হুপি হুপি খাওঁ হুপি হুপি খাওঁ হুপি হুপি খাওঁ মোজাদাৰৰে তই জিৰণি মোৰ চকুত এগলানি জুমি জুমি চাই পাৰি খাওঁ পাৰি পাৰি খাওঁ জুমি জুমি চাই আকৌ উগ্ৰপন্থী দল আম খাবা বহি লৈছি আম ক'ত আম সদনাই এক ঘণ্টা লৈ গৈছিল এই দাম চকলাবে এই বোৱা মোক ধোৱাই মোক ধুই খালো মোক খালো একেবাৰে এনজয় কৰি কৰি খাই আছোঁ তহঁতে কি বুজি কাপোৰ পিন্ধিলোঁ আম খাই খতম কৰি দিলে একচৰীয়া আম খাইছা কিয় ইমান আম খোৱা এতিয়া খোৱা হ'ল আম আৰু এতিয়া আহিছোঁ ঘৰত বৌহঁতৰ ঘৰত খালোঁ আম তো এতিয়া আহিলোঁ গাড়ী খাইছোঁ সন্দেশ আৰু এতিয়া আহিলোঁ ঘৰত আম খাই পিনে এতিয়া খাবলৈ লৈছোঁ সন্দেশ আৰু এতিয়া ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ পেলাই সকলোকে লগ পাইছোঁ তো গাইছ এতিয়া ভাত পানী খাই উঠিলোঁ আৰু এতিয়া বহি আছোঁ তো ভাবিলোঁ ভিডিঅ'টো ইয়াতে সামৰোঁ তো ভিডিঅ'টো সামৰোঁ ইয়াতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ভিডিঅ'টো ইয়াতে সামৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ মই নতুন নতুন ভিডিঅ' পাই থাকিব তো ভিডিঅ'টো ইয়াতে সামৰোঁ তো তেতিয়ালৈকে বাই বাই গাইছ